ৱেলকাম মাই ইউটিউব চেনেল পিলপিলা ব্লগ যে মই আজি আপোনালোক দেখুৱাম বৰপেটাৰ বৰবিলাৰ পখলা গোঁসাই মন্দিৰ। এই পখলা মন্দিৰত প্ৰতি বছৰে বহুত ধুমধামেৰে উৎসৱ পালন কৰা হয়। এই মন্দিৰত আহিলে যি মনেৰে ভাবে সেইটো সিদ্ধি হয়, মানস কৰিলে সিদ্ধি দিবলৈ কোৱা হয়। যে এই মন্দিৰত আপোনালোকে আহক। আজি মই তাইলৈ গৈ আছোঁ, এতিয়া মই তাইলৈ যাই আপোনালোকক ভিডিঅ'বোৰ দেখুৱাম। এতিয়া মই ভিতৰত গেটৰ ভিতৰত গৈ আছোঁ। মই আপোনাৰ মন্দিৰ গেট এইজন গেট আপোনাক দেখাম। আৰু ইমান লাইন লাগিছে, লাইন লাগি এতিয়া মানুহবিলাক খাই আছে। ইয়াত এনেকৈ চেনি লৈ আছে, পানী প্ৰসাদ গাই দি বুট দি আছে ইয়াত খাই থাকক। এতিয়া চাকি জ্বলালে কিমান মানুহ ইয়াত লাখ লাখ মানুহ চাকি জ্বলাই আছে। এতিয়া আমি জ্বলাম। এতিয়া কিমান লাখ লাখ মানুহ ইয়াত বহুত পৰিৱেশ সুন্দৰ। এটা মেইন এইটোৱে পখলা গোঁসাই। এইটো পখলা গোঁসাইতে মহত্ব আছে, মানস কৰিলে সিদ্ধি হয়, যি মনত ভাবে সেইটোৱে হয়। এইটো আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ বৰবিলা বুলি কয়। এই জেগাখিনিত এইখিনিত এইটো আছে। আপোনালোকে আহিব পাৰে। গছডালৰ ওচৰতো চাকি জ্বলাইছে। এই গছডালৰ কিছু মহত্ব আছে। ৰাস্তাত ইমান মানুহ হৈছে যে আপোনাৰ লক্ষ্মীদলত কেতিয়া হৈছে। এইটো মেইন ৰাস্তা হয়। মেইন ৰাস্তাৰ ভিতৰতে এতিয়া মহাপ্ৰসাদ খালোঁ। মহাপ্ৰসাদ খাই মই এতিয়া ঘৰত যাম। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকন দবাই দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।